নমস্কাৰ ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত আপোনালোকক বহুত স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এটা আনলিমিটেড এণ্ড্ৰইড মোবাইলৰ সিক্ৰেট গোপন সেটিংছ দেখাব গৈ আছোঁ। সো ভিডিঅ'টো মন দি কেনে ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে চাই থাকক। সো ফ্ৰেণ্ডছ, ফাৰ্ষ্টতে আপুনি আপোনাৰ সেটিংছত যাব লাগিব। সেটিংছত যোৱাৰ লগে লগে আপুনি আপোনাৰ মোবাইলত তলত আহিব। তলত আহাৰ লগে লগতে এবাউট ফোন বুলি এটা অপশ্যন থাকিব। এবাউট ফোনত ক্লিক কৰি দিব। মোৰ অপশ্যনটো এতিয়া ওপৰত আছে, সো মই ওপৰত ক্লিক কৰিম এবাউট ফোনত। সো এবাউট ফোন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত চাব পাৰিব যে এটা বিল্ড নাম্বাৰ বুলি লিখা থাকিব, BUILD। সেই নাম্বাৰটোত 7 বাৰ একেৰাহে ক্লিক কৰিব, 1 2 3 4 5 6 7। মোৰ চাক নো নিড ইউ আৰ অলৰেডি ডেভেলপাৰ। ইয়াত ক্লিক কৰি কিনে এটা ডেভেলপাৰ অপশ্যন বুলি এটা হেৰি থাকে, সেইটো এনেবল কৰিব লাগিব। সেইটো এনেবল হৈ যাব। হোৱাৰ লগে লগে আপুনি ডেভেলপাৰ অপশ্যনত ক্লিক কৰিব। মোৰ এতিয়া ডেভেলপাৰ অপশ্যনটো অন কৰাৰ লগে লগে ইয়াত আহি যায়। সো এইটো ডেভেলপাৰ অপশ্যনটো চাব পাৰিছে এইটো। সো ইয়াতে ক্লিক কৰি দিম। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপুনি এতিয়া তলত আহি থাকিব, এনেকৈ তলত আহিব। তলত অহাৰ লগে লগে ইয়াত এটা সেটিং চাব পাৰিব য'ত লিখা আছে এগ্ৰেছিভ ৱাইফাই টু মোবাইল হেণ্ড অভাৰ। এইটো সেটিংটো অন কৰিলে কি হ'ব, আপুনি কেতিয়াবা চাগে আপোনাৰ লগৰবিলাকৰ পৰা ৱাইফাই লৈ পেলাই কিবা গান চান বা মুভি ডাউনলোড দি থাকে। সো সেইবিলাক মুভি ডাউনলোড দিয়াত যদি আপোনাৰ লগৰটোৱে যদি ৱাইফাই অফ কৰি দিয়ে, অফ কৰি দিয়াৰ লগে লগে আপুনি যি ডাউনলোড দি আছিলে ইমান সময় ধৰি 10-15 মিনিট ধৰি ডাউনলোড দি আছিলে মুভি কিবা কিবি, আপোনাৰ সেইটো অফ হৈ যাব, হয় নহয়? সো এইটো সেটিংছ যদি আপুনি অন কৰি লয়, যদি আপোনাৰ লগৰটোৱে যদি ৱাইফাই অফ কৰি দিয়ে কিন্তু আপোনাৰ লগে লগে ৱাইফাই অফ কৰাৰ লগে লগে আপোনাৰ মোবাইল ডাটা অন হৈ কেনে ডাউনলোড হৈ থাকিব অটোমেটিকলি। সো এইটো এতিয়া ভাল গোপন সেটিংছ, সেইটো আপোনালোকে কোনেও নাজানে, মই আশা কৰিছোঁ এতিয়া চাগে গম পাইছে। আৰু নেক্সট সেটিংটো আমাৰ হৈছে চিলেক্ট USB কনফিগুৰেশ্যন। এইটো অপশ্যনত গ'লে কি হ'ব, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে বহুতকেইটা আপুনি অপশ্যন চাব পাৰিব য'ত লিখা আছে MTP, PTP, RNDIS ফুল ফৰ্মবিলাক লিখা আছে। সো এইটোৰ দ্বাৰা কি হয়, আপোনাৰ যদি ঘৰত নাথাকে, কোনোবাই আপোনাৰ মোবাইলটো লেপটপত লগাই কেনে আপোনাৰ মোবাইলৰ ডাটা চাটা ল'ব পাৰে USB কানেক্ট কৰি কেনে। সো আপুনি এইটো যদি চাৰ্জিং অপশ্যনটোত ক্লিক কৰি থৈ দিয়ে, তেন্তে আপোনাৰ মোবাইলটো লেপটপত কানেক্ট কৰিলে আপোনাৰ USBটো অনলি চাৰ্জ হ'ব, কোনেও আপোনাৰ মিডিয়া ফাইলবোৰ ল'ব নোৱাৰিব। সো এইটো এতিয়া এটা ভাল গোপন সেটিংছ। সো এই দুটা সেটিংছ মই আপোনালোকক দেখাইছোঁ, আপোনালোকে কোনেও নাজানে, আপোনালোকে এতিয়া গম পাই গৈছে। সো ভিডিঅ'টো আপোনালোকে যদি ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰি দিব, আপোনাৰ লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব। আৰু চেনেলত যদি নতুনকৈ আহিছে তেন্তে চেনেলৰ লগত থকা ছাবস্ক্ৰাইব বাটনটো আছে ৰঙা কালাৰৰ, ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ লগে লগে লগত যোনটো বেল আইকন আহি যাব, বেল আইকনটো প্ৰেছ কৰি দিব। সেইটো কৰিলে কি হ'ব, মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে তেতিয়াই লগে লগে ন'টিফিকেশ্যন পাই যাব। ন'টিফিকেশ্যন পোৱাৰ লগে লগে আপোনালোকে ভিডিঅ'টো চাব পাৰিব। সো আজিৰ কাৰণে ইমানে, ধন্যবাদ।